গাইজ নমস্কাৰ কামেশ্বৰ বড়ো চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি এটা কোনো নতুন ব্লগ লৈ আহিছোঁ। আজি মই এখন তেজপুৰ চহৰত আহিছোঁ, প'ল' ফিল্ডৰ ওচৰত। তাত মানে গাড়ী ডিলাৰত আহিছোঁ। গতিকে ভাইটি এজন আছে, তেখেতে কৈ দিব যদি আপোনালোকৰ বাজেটত যদি এখন গাড়ী ল'ম বুলি ভাবি আছে, নিশ্চয় বাজেটত মিলি যায় তেন্তে ল'ব পাৰিব। সেয়ে অলপ দেখাই দিব লাগিছোঁ। গতিকে ভাইটিজন দেখাই যাব এটা এটাকৈ, আপোনালোকে চাই ল'ব আৰু লাষ্টলৈকে চাব, তেতিয়াহে অলপ বুজি পাব। তেজপুৰৰ হয়, প'ল' ফিল্ডৰ ওচৰত আছে, মুন্না অটোমোবাইল। ভাইটি প্ৰথমতে এড্ৰেছটো কৈ দিয়াচোন। তেজপুৰ প'ল' ফিল্ড, হয়, নিয়াৰ ৰাষ্ট্ৰীয় ভাষা স্কুল। হয়। গতিকে মই গাড়ী চাব আহিছোঁ নহয় জানো, অলপ দেখাই দিয়াচোন বাৰু, কোনটো গাড়ী কিমান প্ৰাইচ পৰিব। হয়, এইখন আমাৰ এখন ইকো ভেন আছে। হয় হয়, চাই লওক, ধুনীয়া আছে গাড়ীখনো, ইণ্টেৰিয়ৰো ধুনীয়া আছে। এইখন আপোনাৰ 2019 আগষ্টৰ হয়, 4,40,000 আহি যাব। 4,40,000 পৰিব গৈছে। যদি আপোনালোকৰ যদি বাজেটত মিলি যায়, চাই লওক। কাগজ পাতি চব আপডেট পাব। চাই লওক, ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে, একদম আৰ্মি কালাৰত আছে। ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি পাব, 6 মাহৰ ৱাৰেণ্টি ন। দে একদম জানুৱাৰী আছে গাড়ীখন। কিমান ক'লে, 2019 নে? 2019 আগষ্ট মাহৰ ন। কৈ দিলে 2019 আগষ্ট মাহৰ। আপোনালোকৰ যদি পচন্দ চাই নিশ্চয় কমেণ্ট কৰিব, কণ্টেক্ট কৰিব, মই নম্বৰ দি দিম। ভাইটি এইখন কি গাড়ী আছিলে? এইখন আপোনাৰ গ্ৰেণ্ড আইটেন স্পৰ্টছ হয়। গ্ৰেণ্ড আইটেন স্পৰ্টছ। এখন কিমান মান চলিছে? এইটো আপোনাৰ 2013 মডেল হয়। হয় হয়, ইণ্টেৰিয়াৰ চাই লওক, ইমান ধুনীয়া ইণ্টেৰিয়াৰ, একদম চাই লওক, ধুনীয়া হৈছে ইণ্টেৰিয়াৰ। গতিকে একো ডেমেজটো নাই ন? নাই। হয় হয়, ইয়াৰো আপোনাৰ ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি পাই যাব। ৱাৰেণ্টি পাই যাব ন। ৱাৰেণ্টি কেইমাহলৈকে পাব? 6 মাহৰ কাৰণে পাব। 6 মাহৰ ন। হয়, 6 মাহলৈকে পাব বুলি কৈছে। সকলো কাগজ পাতি আপডেট পাব। হয় হয়, ফাইনেন্সো হৈ যাবনে? ৰিফাইনেন্সো হৈ যাব। হয় হয়, কিমান মান পৰিব এইখন? এইখন আপোনাৰ 3,50,000 আহিব। 3,50,000 ন। নেকুচিয়েট হ'বনে? হ'ব, কিবা এটা হ'ব ন। হ'ব দে। এইখন কালাৰ ধুনীয়া হৈছে এইখন। হয়, এইখন আপোনাৰ i20 এক্টিভ। i20 এক্টিভ। হয়, এইখন 2015 চনৰ। 2015 চনৰ লগ আছে নেকি? হৈ যাব যে, এনেকৈ দেখাই দিওঁ হা। চাই লওক ৰাইজ ক'লে, ইণ্টেৰিয়াৰ কি ধুনীয়া হৈ আছে, একদম জেনুইন। চাই লওক, এইখন কিমান মান পৰিব? এইখন আপোনাৰ 450 মান আহিব। 450 ন। ডিছকাউণ্টটো হ'বই নহয় জানো, নিশ্চয়, এইটো কৈছেহে। গতিকে আহক, আপোনালোকৰ যদি পচন্দ হৈছে, তেজপুৰত আহক, দাম মিলাই লওক, লৈ যাওক। এইখন কি গাড়ী হয়? এইখন আপোনাৰ ৱেগনাৰ 7 ছিটাৰ নে এইখন? নহয়, 5 ছিটাৰ। 5 ছিটাৰ ৱেগনাৰ VXI মডেল হয়। VXI 2020 অক্টোবৰৰ গাড়ী। হয় হয়, 5,20,000 টকা। 5,20,000 ন। ডিজেল ভেৰিয়েণ্ট নহয়নে? পেট্ৰল ভাৰ্জন হয়। চাই লওক, ধুনীয়া গাড়ীখনো, কালাৰো ধুনীয়া আছে, ভিতৰৰ ইণ্টেৰিয়াৰো ধুনীয়া হৈ আছে একদম। প্ৰাইচটো কিমান ক'লে ভাইটি? 5,20,000। 5,20,000। অলপ চলপ নিকুচিয়েটটো হ'বই আৰু ন। চাই লওক, ধুনীয়া। এইখন এল্ট' আছে। হয় হয়, সকলোৱে এল্ট' বহুত বিচাৰি থাকে নহয় জানো। গতিকে খুব মেইনটেনেঞ্চ কম বুলি কয়। হয় 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 হয়, 2018 মডেল হয়। 2018 মডেল ন। ৰানিং মাত্ৰ 74,000 মান হৈছে। 74,000 হৈছে কৈছে ভাইটি। গতিকে ভাইটি কিমান মান পৰিব এইখন? এইখন আপোনাৰ 3,40,000 আহি যাব। 3,40,000 ন। ইণ্টেৰিয়াৰটো ধুনীয়া আছে ন, সম্পূৰ্ণ হৈ যাব দিয়া, ইয়াৰ পৰা দেখাই। চাই লওক, ভিতৰত ধুনীয়া আছে ইণ্টেৰিয়াৰ। গতিকে আছে গাড়ী বাৰু, আৰু নিশ্চয় অহা যোৱা হৈ থাকেতো, এইটো আপ ডাউন। বৰ বেছি 2018 মডেল চেলেৰিঅ'। কৈ যাওক, এনি টপ মডেল হয়। হয় হয়, এইখন আপোনাৰ 450 আহি যাব। 450। চাই লওক ৰাইজসকল, কোনোবাই যদি লয় চেলেৰিঅ' নে? চেলেৰিঅ', হয় হয়, টপ মডেল। টপ মডেল 2017 আৰু এখন চেলেৰিঅ' আছে। এখন হ'ল 2017 চনৰ। 2017 চনৰ। এইখন কিমান পৰিব? এইখন আপোনাৰ 4,20,000 আহি যাব। 4,20,000। আপোনালোকে যদি চেলেৰিঅ' ল'ম বুলি ভাবিছে, চাওক, এয়া আছে, নিশ্চয় আহি কিনে দাম মিলাই লওক। সেইখন আপোনাৰ এক্সপ্ৰেছ মাৰুতি চুজুকিৰ হয়। হয় হয়, ইয়াৰ দামটো কৈ দিয়াচোন ভাইটি। হয়, এইখন আপোনাৰ VXI মডেল হয়। VXI মডেল হয়, 2020 চনৰ। 4,40,000 আহিব। 4,40,000 ন। হয়, নেকুচিয়েটটো হ'বই। ইণ্টেৰিয়াৰ চাই লওক, ধুনীয়া হৈ আছে একদম জেনুইন। এইখন বুকিং হৈ গ'ল ন। এইখন বুকিং হয় বুলি কৈছে। গতিকে এইখন বুকিং হৈ গ'ল। গতিকে এতিয়া দেখাই দিম অলপ। এইখিনিতো VIP গাড়ী বাৰু।
ভাইটি এখন কৈ দিয়াচোন। এখন আপোনাৰ ক্ৰেটা ক্ৰেটা 2018 মডেল। হয় হয়। এখন আপোনাৰ 8,80,000 আহি যাব। 8,80,000 কিমান চনৰ হয় এইটো? এখন 2018 চনৰ। 2018 ডিজেল ভেৰিয়েণ্ট নে? পেট্ৰল ভাৰ্জনৰ। চাই লওক ধুনীয়া ধুনীয়া একদম কালাৰখিনিও ধুনীয়া আছে বাৰু পেণ্ট। এখন আপোনাৰ ফৰ্ডৰ হয় ইকো স্পৰ্ট। ইকো স্পৰ্ট ন কিমান চনৰ হয় এইখন? এখন ইকো স্পৰ্ট আপোনাৰ 2014 চনৰ হয় এপ্ৰিলৰ। হয় হয়। 5,20,000 আহি যাব। 5,20,000 অলপ চলপ নিকচে হৈ যাব আহি যাব। মই কণ্টেক্ট নম্বৰ দি দিম, আপোনালোকে নিশ্চয় মিলাই কিনি লৈ যাব, কাৰণ সকলোৱেতো নতুন গাড়ী ল'ব নোৱাৰে নহয় জানো? এখন আপোনাৰ হয় হয় ক্ৰেটা হয়। হয় হয়। এখন আপোনাৰ ক্ৰেটা হয় SX অটোমেটিক হয়। হয় হয়। 35,000 চলিছে মাত্ৰ। 35,000 হয়। 2021 হয় 13,50,000 আহিব। 13,50,000 তো ভাল গাড়ী হয়, VIP গাড়ী। গতিকে কোনোবা যদি দামী গাড়ী ল'ম বুলি আছে এইখন ভিটাৰা ব্ৰেজা এইখন চাই লওক ধুনীয়া কালাৰ আছে। মাৰুতি চুজুকি নে? হয় হয়। এণ্টেৰিয়ৰটো দেখাই দিওঁ অলপ, একদম ধুনীয়া জেনুইন এণ্টেৰিয়ৰ। চাই লওক প্ৰাইচ ক'লে ধুনীয়া আছে একদম এণ্টেৰিয়ৰ। কালাৰো ডেমেজ হোৱা নাই বাৰু। কিমান চনৰ হয় বাইদেউ? আপোনাৰ 2016 2016 হয়। কিমান হাজাৰ? 550 মানৰ ন? চাই লওক প্ৰাইচ ক'লে ইমান ধুনীয়া গাড়ী 550ত পাই যাব আৰু ডিছকাউণ্ট হ'বহে বাৰু অলপ। কণ্টেক্ট নম্বৰ দি দিম, আহিখিনি চাই লওক ধুনীয়াকৈ। এখন আপোনাৰ আৰবান কুইজাৰ হয়। মাৰুতি চুজুকিৰ ব্ৰেজাৰ লুকছত বনোৱা আছে। হয় হয় হয়। টয়টাই দিছে এখন গাড়ী। টয়টা দিছে ন? হয়। তো ইয়ে কিমান হাজাৰমান চলিছে এইখন? চাই দিছে। এখন আপোনাৰ 2021 গাড়ী। 2000 এমাউণ্টটো কৈ দিয়াচোন কিমান মান? আপোনাৰ 7,90,000 অলপ চলপটো নিকচেত হৈ যাব। ৰাইজসকল আহক, পচন্দৰ গাড়ী লৈ যাওক, কাৰণ ধুনীয়া আছে গাড়ীখন। একো ডেমেজ হোৱাটো নাই সেনেকা? নাই। বাম্পাৰ বাম্পাৰ অৰিজিনেল ন? এইখন বুকিং হৈ গ'ল? টাটা পাঞ্চ এইখন ধুনীয়া গাড়ী। এইখনো বুকিং হৈ গ'ল অলৰেডি। একচুৱেলি দুখন গাড়ী বুকিং হৈ গ'ল অলৰেডি, দুখন। আৰু ষ্টকটো ইমানেই আছে ভাইটি আজি ন? গতিকে আপডাউনটো হৈ থাকে, ওলাই গৈ থাকে ন? গতিকে ভাইটিয়ে দেখুৱাই দিলে, ধন্যবাদ থাকিল ভাইটিকো। গতিকে আপোনালোকে যদি গাড়ী লাগে কম বাজেটত, যদি এখন গাড়ী ল'ম বুলি ভাবি আছে, যদি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিম বুলি ভাবিছে, নিশ্চয় আহক তেজপুৰত পল'ফিল্ডৰ মুন্না অটোমোবাইল ন? কণ্টেক্ট নম্বৰ দি দিম, তাত আহি ধুনীয়াকৈ আপোনালোকে কেবিনত আহি মিলাই লৈ যাব পাৰে, নিজৰ মন পচন্দৰ গাড়ী লৈ যাব পাৰে। গতিকে আজি ইমানতে ৰাখিলোঁ। আজি যিসকলে শেষলৈকে চালে অশেষ ধন্যবাদ থাকিল, আৰু যিসকল নতুন আহিছে তেখেতলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অনুভৱ কৰিলোঁ, আৰু লগতে আজিৰ ব্লগটো বৰ বেছি দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰোঁ।